হে গাইছ আজি মানে ঈদ সকলোকে ঈদ মুবাৰক আহক আমি অলপ ফুৰিব যাওঁ ঈদৰ দিনাতো চবে ফুৰিব যায় সেইকাৰণে আমি অলপ যাওঁ আহক বলক এতিয়া অলপ ওলাই আহিলোঁ এখন হ'ল জানুৱাৰীৰ ঈদ কেভিল আমাৰ গাঁৱৰ বেছি দূৰো যাব নোৱাৰা বেছি টাইম নাই নে নামাজ পঢ়িব লাগিব বেছি টাইম নাই মানে দেৰি হৈ অলপ নলবাৰীখন দেখে অলপ অলপ কি ক'ত কি আছে দেখেও আহক এইটো হ'ল নলবাৰীৰ বড়ো মছজিদ এখন হ'ল বড়ো মছজিদৰ ঈদ কেভিল ইয়াতে নামাজ পঢ়াব আজি নলবাৰীৰ ক্লক টাৱাৰ বানিছে এতিয়া অলপ ভিতৰত দীঘৰকৈ আহিলোঁ এই মালা চালা দিছিলে চাব আহিছিলোঁ ঘূৰি আন যাই কেনে ব্ৰিজত দি আহিলোঁ আন ঘৰত যাম আন ব্ৰিজখন যাই কেনে অলপ এইটো হ'ল নলবাৰীৰ ৰেলৱে ষ্টেচন তলত ব্ৰিজৰ এইটো বেছি দূৰ যাব নোৱাৰে নামাজ পঢ়াৰ টাইম হ'ব না গা চা ধুব লাগিব এই বহুত টাইম লাগিব এনেকৈ সেইকাৰণে ঘৰত যাওঁ ফাইনেলি ঘৰত আহি কাপোৰ চাপোৰ পিন্ধি কিনে এতিয়া নামাজ পঢ়িব যাওঁ কাপোৰ চাপোৰ পিন্ধিলে আৰু ঘৰত আহি এতিয়া বৰ্তমান ইমান মানুহ নাই মই অলপ সোনকালে না টাইম আছে অলপ বেছি টাইমো নাই আহক অলপ যাওঁ তাতে অলপ বহু মানুহ কিন্তু আছে দিয়ক নহয় আৰু কেইটামান আহিব এতিয়া বৰ্তমান নামাজ পঢ়িব বহিছোঁ নামাজ পঢ়ি কেনে কিবা কিবি খাম অলপ মানুহ দেখছি নে গাইছ কিমান মানুহে দোকানে চব ভৰ্তি হৈছে এতিয়া বৰ্তমান মানুহগিলা কৰি আছে দোৱা ইয়াতে যোনে বাহিৰত দি আহিছিল এতিয়া বাহিৰতে কৰি আছে বাকীগিলা তাতে কৰি আছে জেগাত এতিয়া অলপ ভিৰটো কমছে তেতিয়াতছে এতিয়া বেলেগ কাপোৰ পিন্ধি আহিলোঁ ট্ৰাক চুৰ স্পৰ্টিং পিন্ধি আহিলোঁ বৰ্তমান ইয়াতে দৈ ভুচকা বনাব দিছোঁ বানাই আছে ৰ'ব হ'ল দৈ ভুচকা প্লেটত আহক টেষ্টটো কৰি চাওঁ টেষ্টটো ক'ব নালাগে দৈ ভুচকাটো বঢ়িয়া লাগে ভাল লাগছিল খাই আজি দিনটোতো খাই দেখিম এতিয়া বৰ্তমান আনিলোঁ গলাটো উলিয়াবই লগা নাই গলাটো বহুত ভাল লাগছে এতিয়া আৰু খাম ভেলমুড়িত তাৰমানে জ্বালা দিছিল সেইকাৰণে এতিয়া আইচক্ৰীম খাম বঢ়িয়া কৰি এতিয়া আৰু অলপ ঘৰৰ কাৰণে লৈ যাওঁ ভাজা এতিয়া দোকানগিলা যোৱাৰ কাৰণে কোন আইচক্ৰীম খাইছোঁ ইয়াতে আমাৰ ঘৰত আজিৰ দিনটো ৰখি খাই থাকিম এইবাৰ কেম্পা আনিলোঁ এতিয়া বৰ্তমান কেম্পাটো খাই লওঁ এতিয়া গধূলি টাইমত এতিয়া লৈ লওঁ পাণ এতিয়া পাণ খাম এতিয়া পাণখন খুলি ল'লোঁ সাৰে কথা এটা বাইটত খাব লাগে নে পাণ সেইকাৰণে এটা বাইটতে খাই দিলোঁ